যোৱা 25 তাৰিখে 4খন জিলাক সাঙুৰি অবিভক্ত গোৱালপাৰা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ 30জনীয়া কমিটিক লৈ এটা স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে। সেই স্বায়ত্তশাসিত পৰিষদখন গঠন কৰাৰ বাবে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ লগতে আমি কেন্দ্ৰীয় আক্ৰাসুৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক আমি ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতলোকক আদৰণি জনাইছোঁ আৰু সকলো এই 30জনীয়া কমিটিৰ থকা আমাৰ যেহেতু গকুল বৰ্মন ডাঙৰীয়া দেৱে যেহেতু চিফ হিচাপে তেখেতে যাতে ভৱিষ্যত আমাৰ সেই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন সুচাৰুৰূপে তেওঁ চলাই যাব বুলি আশা ৰাখিছোঁ। আৰু লগতে আমি কমতাপুৰ অট'নমাছ কাউন্সিলত থকা যিসকল GM আছে সেইসকলক আমি ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আমাৰ উন্নয়ন পৰিষদ অসম চৰকাৰে উন্নয়ন পৰিষদ এখন গঠন কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ হকে। সেই সন্দৰ্ভত আমি আমাৰ ধেমাজি জিলাৰ পৰা এজন আমি প্ৰাৰ্থী আমাৰ ধেমাজি জিলা আক্ৰাসুৰ মুখ্য কাৰ্যালয়ত আমি এখন সভা পাতি আমি শ্ৰী বাদল বৰ্মন ডাঙৰীয়াক আমি তেখেতক আমি প্ৰাৰ্থী হিচাপে আমি অসম চৰকাৰৰ লগতে আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় নেতৃবৃন্দক আমি এখন তালিকা প্ৰস্তুত কৰি তেওঁক নিৰ্বাচিত হিচাপে ইয়াৰ পৰা পঠিয়াইছিলোঁ। কিন্তু যোৱা 24 তাৰিখে যিহেতু আমাৰ সকলো জিলাসমূহত আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ তালিকাত নামসমূহ ওলালে, কিন্তু আমাৰ ধেমাজি জিলাত সেই নামটো আমাৰ ধেমাজি জিলাৰ অন্তৰ্ভুক্ত নহ'ল। গতিকে আমি বহুত দুখ পাইছোঁ। কিন্তু এতিয়াও আমি এটা কথা কৈছোঁ যে অসম চৰকাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এতিয়াও কৈছোঁ যে নিৰ্বাচনৰ আগে আগে আমাৰ ধেমাজি জিলাত থকা কমেও 20-25 হাজাৰ কোচ ৰাজবংশী জনগোষ্ঠী থকা এখন জিলাত এই জিলাখনৰ উন্নয়ন পৰিষদত যিহেতু আমাৰ বাদল বৰ্মন ডাঙৰীয়াক তেওঁক যাতে এতিয়াও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যাতে তেওঁক অন্তৰ্ভুক্ত কৰি দিব বুলি আমি আশা কৰিছোঁ। আমাৰ এটাই দুখ আছে যে যদি আমি এই উন্নয়ন পৰিষদৰ পৰা আমি বঞ্চিত হৈ গ'লোঁ, এতিয়া যদি তালিকাখনৰ নাম অন্তৰ্ভুক্ত নহ'ল, গতিকে আমি এটাই নিৰ্বাচনৰ আগে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সকলো জিলাই আমাৰ প্ৰায় আক্ৰাসুৰ 10খন জিলা আঞ্চলিক সমিতি আছে, সেই আঞ্চলিক সমিতিসমূহ মাতি আমি এটা যাতে বিজেপি চৰকাৰখনৰ যদি আমাৰ দাবী আমাৰ যিটো নেকি উন্নয়ন পৰিষদৰ নাম অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে আমি তেখেতলোকৰ হকে আমি কি ব্যৱস্থা ল'ব পাৰোঁ সেই ব্যৱস্থাসমূহ আমি পৰৱৰ্তীহে আমি জনাম, কিন্তু এতিয়া প্ৰাক মুহূৰ্তত আমি জনাব নোৱাৰোঁ। এই মুহূৰ্তত এটা খুব হাস্যকৰ কথা, আপোনালোকে চাওক ধেমাজি জিলাকে ধৰি আজি কেইবাখন জিলাই কিন্তু যিখন কমতাপুৰত ডেভেলপমেণ্ট কাউন্সিল যোৱা 26 তাৰিখে গঠন হ'ল, সেইখনত কিন্তু প্ৰত্যেকখন জিলাৰে একোজন সদস্য তাত নিৰ্বাচিত হৈছে। তাত আমি ভাল পাইছোঁ, নথৈ আনন্দিত। কিন্তু এটা দুখৰ বিষয় হ'ল যে আজি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতো কোচ ৰাজবংশী জনসাধাৰণ যথেষ্ট সংখ্যক লোক ইয়াত আমাৰ আছে। আমি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আমাৰ সন্মানীয় ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট বাদল বৰ্মন ডাঙৰীয়াদেৱক আমি এই উন্নয়ন পৰিষদৰ মেম্বাৰ হিচাপে আমাৰ ধেমাজিৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আগবঢ়াই দিছিলোঁ। তেনে ক্ষেত্ৰত আমি সেইদিনাখন পৰিলক্ষিত হ'ল আমাৰ চকুত যে সেইখন কমিটিত আমাৰ সন্মানীয় ব্যক্তিজনৰ নামটো নহাৰ কাৰণে আমি বহুত দুখিত। সেয়ে আমি বিজেপি চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাৰ যি প্ৰতিদ্বন্দ্বিতা কৰিছিল বাদল বৰ্মন ডাঙৰীয়াদেৱৰ নামটো যাতে সাঙুৰ খায়, সেয়ে আমাৰ তেখেতলোকলৈ অনুৰোধ। আজি চাওক আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত কোচ ৰাজবংশী জনগোষ্ঠীয় লোক যথেষ্ট সংখ্যক আছে। আমাৰ এই জেগাটো খুব বানাক্ৰান্ত হোৱাৰ বাবে আমাৰ ৰাইজ আৰ্থিকভাৱে খুব সংকটজনক। সেইটোকে মই ক'ব বিচাৰোঁ যে আমাৰ ৰাইজ যেনেকৈ নাথাকক কিয় একত্ৰিত হ'ব লাগিব।
আগতকৈ আমি সবলভাৱে নেতৃত্ব ল'ব লাগিব। আমাৰ যিহেতু ডিষ্ট্ৰিক্ট কমিটি হওক, যি ডিষ্ট্ৰিক্টৰ পৰা শাখা সমিতি যিসমূহ আছে সেইসমূহে সবল নেতৃত্ব লৈ যদি আমি কাম কৰি যাওঁ, নিশ্চয় আমাৰ জনগোষ্ঠীটো দৈনন্দিনত আৰু বহুত আগবাঢ়ি যাম বুলি মই ভাবোঁ। আৰু কমিটিক মই এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে তেখেতলোকে যিখন আমাৰ এই কমতাপুৰ ডেভেলপমেণ্ট কাউন্সিল যিখন গঠন হ'ল, যাতে সেই কাউন্সিলখনত আমাৰ ধেমাজিৰ পৰা এজন মেম্বাৰ পায়, সেয়ে আমি তেখেতলোকলৈ অনুৰোধ এটা থাকিব। আৰু চাওক, যিহেতু আমাৰ অথবা জিলা কমিটিয়ে হওক, আমি সক্ৰিয়ভাৱে যোগদান কৰিছিলোঁ, কিন্তু অতিকৈ দুখ লগা বিষয় যে তেওঁলোকে বাকী জিলাসমূহ অন্তৰ্ভুক্ত কৰিব পাৰিলে, কিন্তু আমি দীৰ্ঘদিনভাৱে যে ধেমাজি জিলা ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছোঁ, কিন্তু তেওঁলোকে আমাৰ আন্দোলনৰ প্ৰতি সন্মান নজনালে। গতিকে আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ। তাৰ বাবে আমি যিহেতু আমাৰ গকুল বৰ্মনৰ নেতৃত্বত এই কমিটিখন গঠন হৈছে, তেখেতক আমি আহ্বান জনাম, আমাৰ ধেমাজি জিলাখনক আগুৱাই নিবলৈ চেষ্টা কৰক আৰু বাদল বৰ্মনক যি প্ৰতিনিধি কৰিছিল সেই প্ৰতিনিধি হিচাপে পুনৰ নিৰ্বাচন কৰক। আৰু আমাৰ ধেমাজি জিলাৰ সমস্যাসমূহ বহু, আৰু এই জিলাখনৰ সকলো কোচ ৰাজবংশী জনগোষ্ঠীয়ে শিক্ষাৰ প্ৰতি বা আৰ্থিক অৱস্থা অতিকৈ বেয়া। গতিকে এই জিলাখন উন্নয়ন হোৱাটো অতিকৈ দৰকাৰ। তাৰ বাবে আমি গকুল বৰ্মন ডাঙৰীয়াক আহ্বান জনাম, আমাৰ এই প্ৰতিনিধিজনক তেওঁলোকৰ লগত মানে আমাৰ উন্নয়নখন যাতে আগুৱাই যাব পাৰে তাৰ বাবে তেওঁক লওক। আৰু ইতিমধ্যে আমি জনজাতিকৰণৰ যিটো আমাৰ প্ৰস্তাৱ আছে, হয় নহয়, সেই প্ৰস্তাৱ অনুসৰি গকুল বৰ্মনে আমাক কিছুমান কথা অৱগত কৰিছিল, কিন্তু সেই আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনৰ আগতে আমাৰ এই সমস্যাবোৰ সমাধান হ'বনে, সেই প্ৰশ্ন আমি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি আমাৰ সকলোৰে প্ৰিয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জানিবলৈ আমি অনুৰোধ জনাম। তাৰ ওপৰেদি আমাৰ এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অতিকৈ গুৰুত্ব দিছে আৰু এই চৰকাৰৰ প্ৰতি আমাৰ বিশ্বাস আছে। সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ ধেমাজি জিলাখনকো যাতে স্বায়ত্ব পৰিষদ বা উন্নয়ন পৰিষদৰ পৰা বাদ কৰিব নালাগে, কাৰণ আমাৰ ধেমাজি জিলা যদি উন্নতি হ'ব পাৰে তেতিয়াহে আমাৰ লোকসকল উন্নতিৰ পথলৈ আগুৱাই যাব পাৰিব।